মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই এই ভিডিঅ'টিত ৪ৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ ১৩ শিৱসাগৰলৈ যাত্ৰা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ উত্তৰ লিখা। ক নম্বৰ, আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। খ নম্বৰ কি দিছে, শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। গ নম্বৰ, শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। ঘ নম্বৰ, তিনিবিধ যান বাহনৰ নাম লিখা। এতিয়া ক নম্বৰ, আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব, আগৰ দিনৰ তিনিবিধ বাচন বৰ্তনৰ নাম হ'ল বানকাঁহী, বানবাটি আৰু গাগৰি। খ নম্বৰ, শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ, শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম হ'ল শিৱদৌল, ৰংঘৰ আৰু তলাতল ঘৰ। গ নম্বৰ, শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। উত্তৰ, শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ'ল জয়সাগৰ পুখুৰী। ঘ নম্বৰ, তিনিবিধ যান বাহনৰ নাম লিখা। উত্তৰ, তিনিবিধ যান বাহনৰ নাম হ'ল মটৰচাইকেল, চাইকেল আৰু বাছ। ২ নম্বৰ, আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল? উত্তৰ, আগৰ দিনত মানুহে সূৰ্যৰ অৱস্থান চাই দিনৰ সময়ৰ উমান পাইছিল। ৩ নম্বৰ, যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? উত্তৰ, ৰিক্সা, চাইকেল, বাছ, ৰেল, উৰাজাহাজ আদিৰে আমি বিভিন্ন ঠাইলৈ যাব পাৰোঁ। এনেধৰণৰ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়াত। আমাৰ অঞ্চলত থকা যাতায়াত ব্যৱস্থাসমূহ হ'ল পথ পৰিবহণ, ৰেল পৰিবহণ আৰু জল পৰিবহণ। ৪ নম্বৰ, তলৰ শব্দসমূহৰ বিষয়ে ৪ শাৰীকৈ বাক্য লিখা। ইয়াত কি কি দিছে? পৰিবহণ, ৰেলগাড়ী, বাচন বৰ্তন, যান বাহন আৰু জলপথ। প্ৰথমতে পৰিবহণ। পৰিবহণ, যান বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। আমাৰ দেশত স্থল বা পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ আৰু ৰজ্জু পৰিবহণৰ ব্যৱস্থা আছে। পৰিবহণ ব্যৱস্থাত আমি নানা প্ৰকাৰৰ যান বাহন ব্যৱহাৰ কৰোঁ। ই আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ। ৰেলগাড়ী। ৰেলগাড়ী হৈছে এক অত্যন্ত গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা, যিয়ে মানুহ আৰু মালবস্তু এক স্থানৰ পৰা আন স্থানলৈ কঢ়িয়াই নিয়ে। ই বহুতো যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই নিব পাৰে। ৰেলগাড়ী দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ বাবে সুবিধাজনক। ভাৰতত ৰেলগাড়ী পৰিবহণৰ এক অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম। বাচন বৰ্তন। বাচন বৰ্তন হৈছে খোৱা লোৱা আৰু ৰন্ধা বঢ়াৰ বাবে ব্যৱহৃত সামগ্ৰী। আগৰ দিনত মাটি, কাঁহ, পিতল আদিৰে বাচন বৰ্তন তৈয়াৰ কৰা হৈছিল। আধুনিক যুগত ষ্টীল, প্লাষ্টিক আৰু কাঁচৰ বাচন বৰ্তন ব্যৱহাৰ কৰা হয়। ই আমাৰ পাকঘৰৰ এক অপৰিহাৰ্য অংশ। যান বাহন। যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। ৰিক্সা, চাইকেল, মটৰচাইকেল, গাড়ী, বাছ আদি বিভিন্ন ধৰণৰ যান বাহন আছে। যান বাহনৰ জৰিয়তে মানুহে অতি কম সময়ত বহু দূৰত্ব অতিক্ৰম কৰিব পাৰে। যান বাহন আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। জলপথ। জলপথ হৈছে নদী, সাগৰ বা হ্ৰদৰ মাজেৰে যোৱা যাতায়াত পথ। নাও, জাহাজ আদি জলপথেৰে চলাচল কৰে। এই পথেৰে মানুহ আৰু মাল কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয়। ডাঙৰ আৰু অতিৰিক্ত মাল যিবোৰ
পথ বা ৰেলেৰে কঢ়িওৱা কঠিন সেয়া জলপথেৰে সহজে পৰিবহণ কৰিব পাৰি। 5 নম্বৰ কি দিছে? ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত কি দিছে? নাও, উৰাজাহাজ, ৰেলগাড়ী, ঘোঁৰাগাড়ী। খ অংশত কি দিছে? আকাশী পথ, আলিবাট, জলপথ আৰু ৰেলপথ। ইয়াত নাৱৰ লগত কি হ'ব? নাৱৰ লগত হ'ব জলপথ। উৰাজাহাজৰ লগত হ'ব আকাশী পথ। ৰেলগাড়ী ৰেলপথ। ঘোঁৰাগাড়ী আলিবাট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।